हे गाइस सौ उत्पात गाइस मारो मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो नानी আহিছিল পুখুৰী পাৰৰ কলফুল নিবা হাই কি হ'ব নেকি নহয় নহয় একদম হিচাপত আছে আমাৰ এতিয়া দৰকাৰী বস্তু মিঠা তেলটো আহিব আছে আনছি বাবু মিঠা তেল ইয়া টেনচন নাই এতিয়া এটা এটা আমি খুলি দি থাকি এইটো মুড়ি এই মুড়ি 3 পেকেট আছে 1.5 কিলো পেজ আছে এইটো দি দিলে কি হ'লটা যেহেতু লাষ্টত এইটো 50 रुपीसৰ ভুজিয়া হয় বেন্ডেন হয় এইটো হি আগবিটাবিটকে দি দিছো ওই তাতে কি লার দিছে সানু থোজু সানু বেগা কে যে টাকা একবারে দি আটা মানুষ ডাল দেখতে দি দিতে ভিডিওটো মজা 50 रुपीसৰ এইটো ল এইটো বাকলি এৰিমা বাদাম পার্লের এইটো কি হয় এইটো আমাৰ গাঁৱলীয়া ফ্যাক্টরি ভুজিয়া এইটো আমাৰ লোকাল প্ৰডাকশন ভুজিয়া হয় হিন্দি কল আছে এই ভুজিয়া 6 পেকেট আছে ইচ্ছুক ব্যক্তিসকল ৰাস্তাত থকা এই ৰাস্তাত থকা ইচ্ছুক ব্যক্তিসকল আমি খাৱা আৰম্ভ কৰিমে যদি খাবা ইচ্ছা আছে আহি যাব পাৰা পিছত কিন্তু দুখ নিদিবি আৰু এইটো মিঠাতেল খালৰ পুখুৰী আছে খাই দাও বাপ মাৰিলে বাবু খাও যাই জাপ মাৰিয়া মোৰ বাংনাক পিংগে লগে ভাগে থাকবি গাঁৱত সদায় এনেকৈ খাই থাকবি মজা আপোনালোকে কেতিয়াবা খালে খাই চাব পাৰোঁ মস্তি আৰু আমি যে বাৰীৰ আম চাম চুকলে খাওঁ লগ লাগি আপোনালোকে কেতিয়াবা চিজন ধৰ আম নাথকিব পাৰে আমৰ চিজন নাথকিব পাৰে টেঙাৰ চিজন নাথকিব পাৰে এইটো কিন্তু ৰেডিমেড বস্তু চিজন ইয়াক সদায় পাব আপোনালোকে ক'ৰবাত দোকান এখনৰ আগত লৈ পেলাই এনেকৈ খাই দিব পাৰিব ধুনীয়া আৰু খাওক মজা লওক গামছা দি কেনে মাতিব লাগিব খাবা কামন ভাই কেনে হৈছে হা ঠিক আছে দাগ দিব লাগে বাবু মজা ৰাহুল নাইস ফাৰুক টেস্টি চাঁদ বাবু ভैया মজা টিকু বেণ্ডেড কুইন মাৰি দিছে আৰু ই গাইছ এই যে এক মালটো দেখছি এনেকে খাচি ই আজি হাগাওঁতে কি গম পাই যাব এনেকুৱা জ্বালা মানে ই
এই জ্বালা সহ্য কৰি হ'লেও এনেকৈ খাচী আপোনালোকে কি কম মই চবতকৈ বেছি খাচী এনে মজা লাগছে মিঠাটো মিঠা লাগছি হ'ব ইয়াৰ কথা ক'ব নালাগে আজি কোন নাখাই মই খাই থোৱা জ্বালা লাগছে অলপ আৰু এতিয়া চলি ডাঙালৈ মানে কেনেকৈ খাইছে বুজিছা নিশ্চয় হ'ব যা হ'ব যা লাগিলে খাইছোঁ হ'ব তাৰপিছত কৈ জানো দগৰি খাইছোঁ ভাই এই আলাও গোটা কম হোৱা নাই ছেকেণ্ডত গেছি খালি দিম ধুনীয়া ৰাস্তাত যে ধুনীয়া কাম কৰে কি মজা লাগে বহিবা দেই চান হে গাইছ চাওক উৎপাত এর নাম টেস্টি বেশি গাইজ চাওক আমাৰ ল'ৰাই খানা খাই উঠি আছে বাগৰি পৰি আছে পৰাও নপৰবি গাইছ সব ঘুরে আছে জ্বালা খাই পাগলা হয়ে গেছি তো রাজু ভার গাতো বেয়ে এখানে ভিডিওটো মই আপলোড দিবে দিলে আপলোড দিয়ে দিলোঁ তো ভিডিওটো কেনেকুৱা লাগিল যদি ভাল লাগিছে প্লিজ এটা লাইক কৰি দিলে হ'ল আৰু চেনেলটো যদি তুমি আহিছে ছাবস্ক্ৰাইবটো কৰি দিলে হ'ল আৰু ঘণ্টাটো লাহেকৈ বজাই দিলে হ'ল তো থেংক ইউ ধন্যবাদ